তো হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, অলপ দিনৰ আগত যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট ঘোষণা কৰা হ'ল, তাত বহুত সংখ্যক লোক চিলেক্ট হ'ল আৰু বহুত সংখ্যক লোক চিলেক্ট নহ'ল। এতিয়া কি হৈছে কথাটো, যিসকল চিলেক্ট হোৱা নাই তেওঁলোক বহুত ভাগি পৰিছে, কাৰণ ইণ্টাৰভিউ দিয়াৰ পৰা ৰিজাল্ট দিয়া তাৰিখলৈকে তেওঁলোকে এটা মনত আশা লৈ আছিল যে তেওঁলোকে এটা চৰকাৰী চাকৰি পাব। কিন্তু এতিয়া অভাৰলেপিঙৰ ফলত কি হৈছে, যোনসকল প্ৰাৰ্থী 1-2 নম্বৰৰ কাৰণে চাকৰিটো পাবলৈ সক্ষম নহ'ল, তেওঁলোকক এখন ৱেইটিং লিষ্ট লাগে। কাৰণ আমি সকলোৱে জানো যে অভাৰলেপিঙৰ কাৰণে এজন প্ৰাৰ্থীয়ে দুটা পদত নিযুক্তি লাভ কৰিছে। সেইবাবে যিসকল প্ৰাৰ্থী চিলেকশ্যন হোৱা নাই তেওঁলোকে এখন ৱেইটিং লিষ্ট বিচাৰি আছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন বা নটিচ অহা নাই যে এখন ৱেইটিং লিষ্ট চৰকাৰৰ ফালৰ পৰা দিব। কিন্তু মই যিসকল চিলেকশ্যন হোৱা নাই সেইসকল প্ৰাৰ্থীক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যদি ৱেইটিং লিষ্ট নাহেও তথাপিও তেওঁলোক ভাগি নপৰিব, কাৰণ এনেকুৱা ধৰণৰ জব আৰু আহি থাকিব। মই মানি লৈছোঁ যে ADR নিচিনা এটা যি বৃহৎ জব মেলা আহিছিলে, তেনেকুৱা জব মেলা আৰু হয়তো আহিবও পাৰে বা নাহিবও পাৰে। কিন্তু তেওঁলোকে যাতে এইটো ভাবি নলয় যে আৰু এনেকুৱা এটা জব নাহে। মই এটা কথাই ক'ব বিচাৰোঁ যে তেওঁলোকে যি আহিবলগীয়া তেওঁলোকৰ যিসমূহ এক্সাম আছে, ধৰক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আৰু 10,000 পদ তেওঁ এই জুলাই মানত আৰু মুকলি কৰি দিব। সেই মুকলি হ'বলগীয়া পদসমূহৰ কাৰণে আমি যদি অলপ কষ্ট কৰি নপঢ়োঁ, তেতিয়াহ'লে ADR দৰে সেই 10,000 পদতো আমাৰ একে অৱস্থাই হ'ব। গতিকে মই সকলো প্ৰাৰ্থীকে ক'ব বিচাৰোঁ যে যিসকল চিলেকশ্যন হোৱা নাই সেই সকলো প্ৰাৰ্থীক ক'ব বিচাৰিছোঁ যে আপোনালোকে ভাগি নপৰিব। এতিয়াও আৰু আহিবলগীয়া বহুত এক্সাম আহি আছে, গতিকে আপোনালোকে অধ্যয়ন কৰি থাকক। এতিয়া মই মূল বিষয়টোলৈ আহিছোঁ। ADR গ্ৰেড 3 আৰু গ্ৰেড 4ৰ নিযুক্তিৰ পাছত কোনটো ডিপাৰ্টমেণ্টত কিমান পদ বাকী ৰৈ গ'ল তাৰ এখন লিষ্ট মই পাইছোঁ। গতিকে সেই লিষ্টখনৰ মতে মই আপোনালোকক ক'ত কিমানটা পদ খালী ৰৈ গ'ল মই আপোনালোকক জনাই দিছোঁ। প্ৰথম বিভাগটো হৈছে জলসম্পদ বিভাগ। ইয়াত মুঠ খালী পদ আছিলে 187টা। তাৰে এতিয়া ADR গ্ৰেড 3 আৰু গ্ৰেড 4ত নিযুক্তি দিয়া হ'ল 105 জনক আৰু খালী থাকিলে পদ 82টা। 2 নম্বৰটো হৈছে সমাজ কল্যাণ বিভাগ। ইয়াত মুঠ পদ আছিলে 470টা। নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব 69 জনক আৰু যি খালী থাকিব সেই পদৰ সংখ্যা হৈছে 401টা। বন আৰু পৰিৱেশ বিভাগত 1369টা পদ আছিল। তাৰে 23টা পদ বিতৰণ কৰা হ'ল। এতিয়া বাকী থকা পদৰ সংখ্যা হৈছে 1346টা। তাৰ পিছত আহিলে জনস্বাস্থ্য কাৰিকৰী বিভাগ। ইয়াত আছিল মুঠ পদ 526টা। নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব 330 জনক আৰু খালী থকা পদ হৈছে 196টা। শিক্ষা বিভাগত 28,162টা পদ আছিল। তাৰে 11,063টা পদ বিতৰণ কৰা হ'ব আৰু 17,099টা পদ বাকী থাকিব। স্বাস্থ্য পৰিয়াল আৰু কল্যাণ বিভাগত 9,353টা পদ আছিল। তাৰে 2,419টা পদ দিয়া হ'ব আৰু 6,934টা পদ খালী থাকিব। গৃহ বিভাগত 18,094টা পদ আছিল। তাৰে 8,867টা পদ বিতৰণ কৰা হ'ল আৰু বাকী 9,229টা পদ খালী থাকিব। কৃষি বিভাগত 687টা পদ আছিল। তাৰে 55টা পদ বিতৰণ কৰা হ'ব আৰু 632টা পদ খালী থাকিব। লোক নিৰ্মাণ বিভাগত
1963টা পদ আছিল, তাৰে 8টা পদ বিতৰণ কৰা হ'ল আৰু 1955টা পদ বাকী থাকিব। খনি আৰু খনিজাত পদাৰ্থ বিভাগত 391টা পদ আছিল, তাৰে 2টা পদ নিযুক্তি কৰা হ'ল আৰু বাকী 389টা পদ থাকিব। শ্ৰমিক কল্যাণ বিভাগত 54টা পদ আছিল, তাৰে 17টা পদত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু 37টা পদ খালী থাকিব। গতিকে ফ্ৰেণ্ডছ, তোমালোকে যদি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ত চিলেকশ্যনো হোৱা নাই, তোমালোকে মনত দুখ কৰি নাথাকিবা, কাৰণ ADRE দৰে জব মেলা আকৌ পুনৰ আহিব, কাৰণ ইমানখিনি পদ বাকী ৰৈ গৈছে যেতিয়া ADRE দৰে জব মেলা আকৌ পুনৰ আহিব। গতিকে ফ্ৰেণ্ডছ, তোমালোকে আহিবলগীয়া এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকা, যাতে আমি আহিবলগীয়া এক্সামবিলাক ভালদৰে দিব পাৰোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যাতে মোৰ আহিবলগীয়া নতুন নতুন জবৰ আপডেট তোমালোকে পোনপ্ৰথমবাৰৰ বাবে পাব পাৰা। ধন্যবাদ।